আজি তিলৰ লাডু বনাম। তিলৰ লাডু বনাবৰ কাৰণে মই তিল এয়া লৈছোঁ। তিল এপোৱাতকৈ অকণমান বেছি আছে, গুড় এপোৱা লৈছোঁ। তিলখিনি মই ভালকৈ ধুই লৈছোঁ আৰু কেইবাদিনো ৰ'দত শুকুৱাইছোঁ। ৩-৪ দিনমান শুকুৱাই লৈছোঁ। এতিয়া মই লাডুখিনি বনাম। প্ৰথমে মই তিলখিনি ভাজি ল'ম ভালকৈ। এই ক'লা তিলো এনেকৈ বনাব পাৰি। বগা তিলখিনি যেনেকৈ বনাইছোঁ ক'লা তিলখিনি তেনেকৈ বনাব পাৰিব। তিলখিনি অকণমান মচমচীয়া হ'ব লাগিব, ভালকৈ মুখত দাঁতত দিলে ফুটাকৈ। এনেকৈ চাব হৈছেনে নাই। ভজা হ'লে ধুনীয়া গোন্ধ এটা ওলাব। অকণ অকণ ফুটিছে আৰু ধুনীয়া গোন্ধ এটা ওলাইছে। বেছিকৈ ভাজিলেও ৰঙা হৈ যাব নহয়, এটা জোখতে ৰাখি দিব লাগিব। এয়া হৈ যাব আৰু নাভাজোঁ। এতিয়া মই গুড়খিনি গৰম কৰি ল'ম। এইখিনি আঠা গুড়। গুড়খিনি মই জলপান খোৱা গুড়বিলাক নহয়, আঠা গুড়টো ল'ব লাগিব, তেতিয়াহে মিঠৈটো ভাল হ'ব লাডুটো। এই গুড়খিনি মই কেৰাহীত দি দিছোঁ। ইয়াতে পানী অকণমান দি দিম, নহ'লে সোনকালে ক'লা হৈ যায়। গুড়খিনি অলপ সময় উতলাব লাগিব আঠা হোৱালৈকে। গুড়খিনি এনেকৈ অলপ উতলিব লাগিব। আঠা আঠা হ'লেই নমাব লাগিব। এতিয়া আঠা হোৱা নাই গুড়টো। মই আঠা কেনেকৈ হয় মই টিপছটো কৈ দিছোঁ বাৰু। হ'ব সময়ত এনেকৈ লৈ এনেকৈ এবাৰ পানীতে দি চাবচোন। অলপ এয়া কোমল হৈ আছে, আৰু অকণ হ'ব লাগিব। গুড়খিনি হৈ গৈছে। গুড়খিনি টিপছ এটা কৈছোঁ, হৈছে নাই সেয়া চব। আঠাটো হ'ব লাগিব, তেতিয়া হৈ যাব। মই ইয়াতে অকণমান খোৱা চ'ডা দি দিছোঁ, তেতিয়া এইখিনি ফুলি আহিব। গুড়খিনি এতিয়া ফুলি গ'ল ধুনীয়াকৈ। অকণমান খোৱা চ'ডা দি দিছিলোঁ, এতিয়া হৈ গ'ল আৰু। হৈ গ'ল, গেছটো নুমুৱাই দিলোঁ। গুড়খিনি খুব ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া তিলখিনি মই লাহে লাহে দি থাকিম। চামুচখনেৰে অলপ অলপকৈ লৈ লৈছোঁ। এয়া এনেকৈ থৈ থৈ যাব। এটা জোখত লৈ ল'ব। কিমান ধুনীয়া হৈছে লাডুকেইটা। হাতেৰে বান্ধোতে পুৰিলে
পানী বাতি তাত হাতখন তিয়াই আকৌ হাতখন মুচি ল'ব, নহ'লে আকৌ সেমেকি যাব নহয়। মই এনেকৈয়ে বনাইছোঁ, মোৰ অভ্যাস আছে। মোৰ লাডু ভালেমানখিনি হ'ল এতিয়া। লাডুখিনি বৰ ধুনীয়া হৈছে। মই তিলৰ লাড়ুখিনি কলপাতখনৰ ওপৰত দি ল'লে লাডু বান্ধিবলৈ বৰ সুবিধা হয়। নহ'লে এখন কাঁহীত তেল অকণমান সানি ল'লেও হ'ব। লাষ্টত লাগি থকাখিনি কেৰাহীখন অকণমান গৰম কৰি ল'ব। গৰম কৰি দিলেই গোটেইখিনি এৰাই আহিব। তেতিয়া এৰাই গ'লে বান্ধি পেলাব পাৰিব লাডুকেইটা। তিলৰ লাডুখিনি বনাই হৈ গ'ল। আপোনালোকে এনেকৈ বনাবচোন। টান হৈছে আৰু বহুত ভাল হৈছে। আপোনালোকে এনেকৈ মোৰ নিয়মত বনাই চাবচোন। এনেকৈ বনাব আপোনালোকে। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ।